অখণ্ড ভাৰতৰ নিজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি গুৱাহাটী প্ৰেছ ক্লাবত বেণু মিশ্ৰৰ দেশ আৰু কাল নামেৰে এখন গ্ৰন্থ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইদেৱে। অখণ্ড ভাৰতৰ নিজৰ সমূহ দৰ্শকক এয়া গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা দেখুৱাইছোঁ। বেণুদাৰ এই কিতাপখনৰ কথাটো মই এইকাৰণে ভাবিলোঁ যে আমাৰ অসমত কোনো তেনেকুৱা একো পৰিৱেশে নাই। যিহেতু আমাৰ কোনো শিল্পী, অসমীয়া শিল্পীৰ কোনো কিতাপ পত্ৰ নাই। সেইকাৰণে মই ভাবিলোঁ যে কি বেণুদাৰ ওপৰত কিতাপ এখন লেখা উচিত হ'ব। কাৰণ বেণুদা হৈছে এজন আধুনিক অসমীয়া চিত্ৰকৰ, যিয়ে আধুনিকতাটো তেওঁ চিত্ৰৰ মাজেৰে তেওঁ আনে। তেওঁ যেতিয়া 1874 চনতেই যেতিয়া পেৰিছ চহৰত চিত্ৰকলাৰ আধুনিকতা আৰম্ভ কৰিছে, সেই সময়তে আমাৰ গুৱাহাটী বা আমাৰ গুৱাহাটী অসমৰ কোনো চহৰতে এনেধৰণৰ চিত্ৰকলা প্ৰদৰ্শনীৰ কথাটো প্ৰশ্নই নুঠে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1449 চনত জন্মিছিল। তাৰ 3 বছৰ পিছতে লিওনাৰ্ড দা ভিঞ্চিয়ে তেওঁ জন্মগ্ৰহণ কৰিছিল। অথচ লিওনাৰ্ড দা ভিঞ্চিক সকলোৱে অসমীয়াৰ প্ৰতিজন সৰু ল'ৰা ছোৱালীয়ে জানে, কিন্তু শংকৰদেৱৰ চিত্ৰকলা সম্পৰ্কে আমাৰ অসমীয়া মানুহে কেইজনে জানে। অথচ তেনেকুৱা এটা আজি প্ৰায় 500 বছৰৰ পাছতো শংকৰদেৱৰ যিটো সময়ৰ যিটো চিত্ৰকলাৰ যিটো চৰ্চা, সেই চৰ্চাটো আজি গঢ়ি উঠিল। বেণু মিশ্ৰই এই গুৱাহাটী আৰ্টিষ্ট গিল্ড নকৰাহেঁতেন আমাৰ দৰে যিবিলাক স্বশিক্ষিত আৰ্টিষ্ট আছে বা স্বশিক্ষিত শিল্পী আছে, তেওঁলোকে কিন্তু আগত একো তেওঁলোকৰ নিজকে প্ৰতিষ্ঠা কৰাৰ কোনো ঠাই নাছিল। বেণুদাই এনেকুৱা এটা অনুষ্ঠান কৰাৰ ফলত আমাৰ স্বশিক্ষিত আৰ্টিষ্টসকলৰ লগতে আমাৰ যিসকল একাডেমিক আৰ্টিষ্ট আছে, তেওঁলোকে আনি আমাৰ ইয়াত এই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভ্য হয় এই অনুষ্ঠানটোক এটা নতুন ৰূপ দিলে। গ্ৰন্থখনৰ কেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত প্ৰস্তুত কৰিছে? কি হৈছে গ্ৰন্থখনৰ মূল বিষয়বস্তু হৈছে ইতিহাস। ইতিহাস মানে কি, আমাৰ বৰ্তমানৰ অৱস্থাৰ পৰা প্ৰাচীন অৱস্থালৈকে এই বিষয়ে লিখা হৈছে। প্ৰথমে মই আৰম্ভ কৰিছোঁ বেণুদাৰ কেনেকৈ তেওঁৰ শৈশৱত কেনেকৈ তেওঁ ছবি আঁকিছিলে, কেনেকৈ তেওঁ এই গুৱাহাটী লতাশিল ফিল্ডত তেওঁ হোৱা এখন চিত্ৰপটে তেওঁ কেনেকৈ তেওঁ ছবি আঁকি তেওঁ প্ৰথম পুৰস্কাৰ পাইছিলে। এটা লেটাৰ বক্স নাম থকা ছবি এখনেৰে তেওঁ ইতিহাস সৃষ্টি কৰিছিলে। সেই বেণুদাই পিছলৈ কলেজিয়েট স্কুলত পঢ়িছিলে। কলেজৰ পৰা তেওঁ পাছ কৰি পেলাই শান্তিনিকেতনলৈ যায়। শান্তিনিকেতনলৈ গৈ পেলাই তাতে তেওঁ চিত্ৰকলা বিদ্যা আয়ত্ত কৰে আৰু সেই সময়তে তেওঁৰ গুৰু ৰামকিংকৰ বেইজৰ তেওঁ অতি প্ৰিয় ছাত্ৰ হৈ পৰে আৰু তাৰ পৰাই তেওঁৰ ছবি চিত্ৰকলা কিছু আয়ত্ত কৰে। কিতাপখনত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ ইতিহাস কেনেকৈ অনুষ্ঠিত হ'ল, তাৰ পিছৰ ইতিহাস কেনেকৈ আৰ্টিষ্টবিলাকক তেওঁ গুৱাহাটী ৰেল ষ্টেচনলৈ নি পেলাই কেনেকৈ ড্ৰয়িং শিকালে বা বাহিৰৰ ঠাইলৈ গৈ পেলাই কেনেকৈ তেওঁ ড্ৰয়িং শিকালে, চহৰৰ যিবিলাক উপকণ্ঠ অঞ্চল সেইবিলাকক লৈ পেলাই তেওঁ ড্ৰয়িং শিকালে আৰু সেই ফলত হৈছে কি এটা পৰিৱেশ তেওঁ সৃষ্টি কৰিলে, যাৰ কাৰণে মানুহবিলাক নতুন যিবিলাক আৰ্টিষ্ট আছে তেওঁলোকে অনুপ্ৰাণিত হ'ল আৰু সেই অনুপ্ৰেৰণৰ দ্বাৰাই তেওঁলোকে পিছৰ জীৱনলৈ বহুতখিনি কাম কৰিছে। একেবাৰে সত্য কথা। কিয় নাই এই কথাটো মই নিজৰ মনত কওঁ, কিন্তু এই ক্ষেত্ৰত মোৰ মনত কৰিছিল বহু বছৰ আগতে বিলাসপুৰ নামৰ বাৰ্তালোচনী প্ৰতিষ্ঠানৰ সন্তানত আছিল। তেতিয়া এদিন স্বৰ্গীয় প্ৰণৱ বৰুৱা তেওঁ ডেকামূলক শিল্পী জীৱন আৰম্ভ কৰিছিল। মোৰ অফিচটো আছিলে মালিকৰ। ইয়াত তেওঁ চিটি আছিলে মালিকা বুলি দেখা কৰিছিল। কৈছিলে মই চিত্ৰ প্ৰদৰ্শনী কৰিব খুজিলোঁ।
আৰু সেইখন মই উদ্বোধন কৰিব পাৰিম। সেই বৰ্তমানটো বয়স খুব কম ডেকা মানুহ বেছি জ্ঞান কৰিলে একো নাই। মই তাক ক'লোঁ যে মই উন্মোচন কৰিলে আপোনাৰ একো বেয়া নহ'ব। এতিয়া আপুনি কলিকতালৈ যাওক, যিজন অসমীয়া শিল্পীয়ে কিছু স্বীকৃতি পাইছে বা তাৰ উপযুক্ত মূল্যায়ন পাইছে, সেই গোটেইখিনি পাইছে কলকাতাত। গতিকে আপুনি গুৱাহাটীত চিত্ৰ প্ৰদৰ্শনী পাতিব, মানুহ আহিব, চাব, গুচি যাব, আপোনাৰ বিশেষ লাভ হ'ব বুলি নাভাবোঁ। এতিয়াও প্ৰফেচাৰ গোস্বামী নিশ্চয় সদায় মোৰ বেছি ক'বলৈ সামৰ্থ্যও নাই, অৰ্থনৈতিক জ্ঞানো নাই। মই জনাত এজন মাত্ৰ চিত্ৰকৰৰ জীৱন আৰু সৃষ্টি সম্পৰ্কে অসমীয়া ভাষাত লিখা এইখনেই বোধহয় একমাত্ৰ কিতাপ। যদি আৰু কিবা লিখা হৈছে সেইটো মই নাজানো। সেইফালৰ পৰা কিতাপখনে অধিকত্বৰ দাবী কৰাৰ উপৰিও এখন সুলিখিত চিত্ৰ সমালোচনা আৰু চিত্ৰকৰৰ জীৱনী তৈয়াৰ কৰিব পাৰোঁ। এই কিতাপবোৰ মই তেওঁ ঘৰলৈ মোক মাতিলে তেওঁৰ ছবিবোৰ চালোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ গুৱাহাটী।